নমস্কাৰ অসমীয়া পাকঘৰলৈ আপোনালোক সকলোকে পুনৰবাৰ আদৰণি জনাইছোঁ। আজি মই দুবিধ নাৰিকলৰ চিৰা বনাবলৈ লৈছোঁ। সকলোৱে বনাব জানে, তথাপিতো মইনো কেনেধৰণে বনাইছোঁ তাকে আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ। এতিয়া আহকচোন চাওঁ কেনেধৰণে বনাইছোঁ। এটা নাৰিকল লৈ লৈছোঁ আৰু এই নাৰিকলটো ভালধৰণে গুচাই ইয়াৰ ওপৰৰ কলা বাকলি অংশ এৰুৱাই এই ধৰণে চাফা কৰি লৈ লৈছোঁ। আৰু এতিয়া এখন ৰুকনিৰ সহায়ত নাৰিকলখিনি ৰুকি লৈ লৈছোঁ। মই এই ধৰণে ডাঙৰ ডাঙৰকৈ ৰুকি লৈ লৈছোঁ। আপোনালোকে ইচ্ছা কৰিলে ইয়াতকৈ সৰুকৈও ৰুকি ল'ব পাৰে। এই ধৰণে গোটেই নাৰিকলখিনি দীঘলীয়াকৈ ৰুকি লৈ লৈছোঁ। গোটেইখিনি নাৰিকলৰ চিৰা ৰুকা হৈ গ'ল। এতিয়া মই ইয়াত চেনি মিহলি কৰিম। মই ইয়াত 1.5 কাপ চেনি মিহলি কৰি লৈ লৈছোঁ। আপোনালোকে নাৰিকলৰ লাড়ু বনাবলৈ যিমানখিনি চেনি ব্যৱহাৰ কৰে ইয়াতে সিমানখিনি চেনি ব্যৱহাৰ কৰিলেও হ'ব। আৰু এতিয়া নাৰিকলৰ চিৰাখিনিৰ লগত চেনিখিনি ভালধৰণে মিহলি কৰি লৈ লৈছোঁ। মই যিহেতুকে দুবিধ নাৰিকলৰ চিৰা বনাম সেইকাৰণে নাৰিকলৰ চিৰাখিনি দুভাগ কৰি লৈ লৈছোঁ। এতিয়া মই কেৰাহীখন গেছত গৰম হ'বলৈ দি গোটেই নাৰিকলৰ চিৰাখিনি ইয়াত দি লৈছোঁ। আৰু গেছটো একেবাৰে ল' ফ্লেমত ৰাখি গোটেই চিৰাখিনি এই ধৰণে লৰাই লৰাই ভাজি ৰাখিব লাগিব। দুটা ইলাচি থেতেলিয়াই লৈ ইয়াত দি দিছোঁ। আপোনালোকে নিদিলেও কোনো কথা নাই, মই ইয়াৰ গোন্ধটো ভাল লাগে কাৰণে দি লৈছোঁ। আৰু এয়া দেখিছে চেনিখিনি গলিবলৈ আৰম্ভ কৰিছে। 10 মিনিট সময় ভাজি ৰখাৰ পিছত নাৰিকলৰ চিৰাখিনি গোট মাৰি আহিছে। আৰু এতিয়া মই ইলাচিৰ বাকলিকেইখন আঁতৰাই ৰাখি লৈছোঁ, যিহেতুকে ইলাচিৰ ফ্লেভাৰটো আহি গ'ল। আৰু এতিয়া মই অকণমান সময় এই ধৰণে লৰাই লৰাই ভাজি ৰাখি লৈছোঁ। এই ধৰণে 15 পৰা 20 মিনিট সময় নাৰিকলৰ চিৰাখিনি লৰাই লৰাই ভাজি ৰখাৰ পিছত এতিয়া মই গেছটো অফ কৰি দিছোঁ। আৰু এয়া গেছটো অফ কৰা 5 মিনিটমানৰ পাছত নাৰিকলৰ চিৰাখিনি লাহে লাহে টান হৈ আহে। আৰু এয়া নাৰিকলৰ চিৰাখিনি টান হৈ আহিলে। প্ৰথম অৱস্থাত নাৰিকলৰ চিৰাখিনি অলপ সেমেকি থাকে যদিও পিছলৈ নাৰিকলৰ চিৰাখিনি টান হৈ যায়। আৰু এয়া দেখিছে নাৰিকলৰ চিৰাখিনি কিমান ধুনীয়া হৈছে। আৰু এতিয়া মই এখন কাঁহীত নমাই ৰাখি লৈ লৈছোঁ। আপোনালোকেও এই ধৰণে এবাৰ ট্ৰাই কৰি চাবচোন, নিশ্চয় ভাল পাব। আৰু এয়া আমাৰ প্ৰথমবিধ নাৰিকলৰ চিৰা বনাই হৈ গৈছে। এতিয়া দ্বিতীয়বিধ নাৰিকলৰ চিৰা বনাবৰ কাৰণে প্ৰথমতে কেৰাহীখন অকণমান গৰম হ'বলৈ দি নাৰিকলৰ চিৰাখিনি দি দিছোঁ। আৰু এই ধৰণে লৰাই লৰাই প্ৰায় 10 পৰা 15 মিনিট সময় ভাজি ৰাখিব লাগিব। নাৰিকলৰ চিৰাখিনিৰ পৰা চেনিখিনি গলিবলৈ আৰম্ভ কৰাতেই মই আধা চামুচ য়েল্লো ৰঙৰ ফুড কালাৰ দি দিছোঁ। আপোনালোকে যিকোনো ৰঙৰ ফুড কালাৰ দিব পাৰে। আৰু ভালধৰণে লৰাই দিছোঁ। আৰু এই ধৰণে লৰাই লৰাই মই 10 পৰা 15 মিনিট সময় ভাজি ৰাখিব লাগিব। দুটা ইলাচি থেতেলিয়াই ইয়াৰ লগত দি দিছোঁ। আৰু গেছটো একেবাৰে কম কৰি গোটেই নাৰিকলৰ চিৰাখিনি লৰাই লৰাই 10 পৰা 15 মিনিট সময় ভাজি ৰাখিব লাগিব। আৰু খুব সঘনে লৰাব লাগিব, নহ'লে কেৰাহীতলিত লাগি আহিব পাৰে। এই ধৰণে 15 পৰা 20 মিনিট সময় নাৰিকলৰ চিৰাখিনি লৰাই লৰাই ভাজি ৰখাৰ পিছত এতিয়া মই গেছটো অফ কৰি দিছোঁ। আৰু গেছটো অফ কৰা 5 মিনিটমানৰ পাছত নাৰিকলৰ চিৰাখিনি লাহে লাহে টান হৈ আহে। আৰু এয়া দেখিছে নাৰিকলৰ চিৰাখিনি টান হৈ আহিলে। এয়া আমাৰ দ্বিতীয়বিধ নাৰিকলৰ চিৰা বনাই হৈ গ'ল। আৰু শেষত মোৰ এই ভিডিঅ'টো যদি চাই ভাল পাইছে তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আৰু যিসকলে মোৰ চেনেলত নতুন তেওঁলোকে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আৰু শেষলৈকে মোৰ এই ভিডিঅ'টো চোৱাৰ কাৰণে আপোনালোকলৈ অশেষ ধন্যবাদ।